বিশ্বনাথৰ ধুলিত বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ অধিৱেশন সমস্যা সমাধান নহ'লে আগষ্টৰ পৰা হ'ব তীব্ৰ আন্দোলন। বিশ্বনাথৰ ধুলিত বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ অধিৱেশনখন আজি অনুষ্ঠিত হয়। বিশ্বনাথৰ বৰচাং কেন্দ্ৰৰ উদ্যোগত ধুলিৰ অমীয় ভৱন প্ৰেক্ষাগৃহত বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ২০তম দ্বিবাৰ্ষিক অধিৱেশন উপলক্ষে আজি অনুষ্ঠিত কাৰ্যসূচীত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি অখিল চন্দ্ৰ নাথ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৰাজ্যিক সভাপতিগৰাকীয়ে শিক্ষকসকলৰ সমস্যা শীঘ্ৰে সমাধান নহয় তেনেহ'লে অহা আগষ্ট মাহৰ পৰা তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব বুলি মন্তব্য কৰে। তেওঁ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলে ভুগি অহা সমস্যাসমূহ জনাবলৈ আহ্বান জনায় আৰু শিক্ষকসকলক একগোট হৈ আগবাঢ়ি যাবলৈ পৰামৰ্শ প্ৰদান কৰে। আনহাতে পৰ্যবেক্ষক হিচাপে নলবাৰী মহকুমাৰ সম্পাদক মোহন হালৈ আৰু তেজপুৰ মহকুমাৰ সম্পাদক অৱনী বৰা প্ৰমুখ্যে শিক্ষক সন্মিলনীৰ বিষয়ববীয়াসকল উপস্থিত থাকে। বিশ্বনাথ মহকুমাৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি দুলাল বৰাই সভাপতিত্ব কৰা আজি সভাত প্ৰতিনিধি সভাই দুলাল বৰা সভাপতি, জাকিৰ হুছেইনক, নিশা ভূঞাক উপসভাপতি, প্ৰধান সম্পাদক হিচাপে পৰেশ বৰা আৰু সহকাৰী সম্পাদক হিচাপে ৰেখা চেত্ৰী, হৰমোহন ৰায়, সঞ্জীৱ ৰংপি, ৰাজ্যিক সদস্যৰ বাবে দেৱনাথ মিলি আৰু ঋতুপৰ্ণা হাজৰিকাক নিৰ্বাচিত কৰা হয়। শিক্ষক ভৱন সম্পাদক হিচাপে পদ্মেশ্বৰী কুৰ্মী আৰু ন্যাস সম্পাদকৰ বাবে দিলীপ বৰেলক নিৰ্বাচিত কৰাৰ বিপৰীতে অৰ্পণা দাসক পত্ৰিকা সম্পাদক বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ পৰৱৰ্তী কালৰ বাবে নিৰ্বাচিত কৰা হয়। সভাত বিশিষ্ট সমাজকৰ্মী নিৰঞ্জন হাজৰিকাই বিশ্বনাথ প্ৰাথমিক শিক্ষক সন্মিলনীৰ সদস্যসকলৰ বাবে লটাৰী খেলৰ কুপন মুকলি কৰে। সাহিত্য অৰ্পণ কৰে সম্পাদক তথা অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ সদস্য পৰেশ বৰাই। আনহাতে বন্তি প্ৰজ্বলন কৰে বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপসভানেত্ৰী নিশা ভূঞাই। ইয়াৰ পিছত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বৃক্ষৰোপণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক পদুম বাঢ়ৈ, চিত্ৰনাথ দৈমাৰী, নন্দলাল উপাধ্যায়, বিশ্বনাথ জিলা সাহিত্য সভাৰ পত্ৰিকা সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক গোলাম ৰছুল আলী জলহা, লগতে জ্যেষ্ঠ শিক্ষক ক্ৰমে থডিউছ বাঢ়া, পিলাতুছ তিৰ্কী, সুৰেন ফাংচু, জেমছ তিৰ্কী আৰু ৰাজেশ ভূঞাই। অনুষ্ঠানলৈ বিশ্বনাথৰ বিভিন্ন প্ৰান্তৰ শৈক্ষিক, সাংস্কৃতিক আৰু ঐক্য উত্তৰণ সভাৰ সদস্যসকলৰ নাম পঞ্জীয়ন মুকলি কৰে বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। আনহাতে বিশ্বনাথ মহকুমাৰ প্ৰায় ২০গৰাকী ছাত্ৰ ছাত্ৰীক ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী শৈক্ষিক ঐক্য উত্তৰণৰ ন্যাস যোৰহাটৰ উদ্যোগত উত্তৰণ বৃত্তি পৰীক্ষা ২০২৪ৰ মানপত্ৰ আৰু নগদ ধনৰ টোপোলা আগবঢ়োৱা হয়। সভাত ধুলি, কুঁহিয়াৰবাৰী তথা কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী দৃষ্টিনন্দন সাংস্কৃতিক কাৰ্যক্ৰমে সকলোকে আপ্লুত কৰে। পতাকা উত্তোলন কাৰ্যসূচীৰ আজি অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। সভাত শিক্ষক প্ৰতিনিধিৰ উপৰিও অৱসৰপ্ৰাপ্ত শিক্ষক চিত্ৰনাথ দৈমাৰী, নন্দলাল উপাধ্যায়কে ধৰি গৰিষ্ঠ সংখ্যক শিক্ষক শিক্ষয়িত্ৰী, ৰাইজ, আই মাতৃ তথা ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে।